এইটো আহোমৰ পোৱালি খুব টাং এনে ভকলি হেনো দেই তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই চাগে ন যদিবা বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে ভাল হওক চ' এইখিনিতে জীৱনটোৱে কি বিচাৰে নাজানো কিন্তু বিচৰাখিনি যে নাপাওঁ সেয়া মই ভালদৰে জানো নোপোৱাবোৰক লৈ দুখ কৰি থকাতকৈ পোৱাখিনি লৈ আমি সুখী হ'বলৈ নিবিচাৰোঁনো কিয় সুখী হৈ থাকিব পাৰিম এইখিনিতে ভগৱানে আমাক সকলো দিছে দুখন হাত দুটা ভৰি দুটা চকু এখন মুখ কাণ সকলোবোৰেই দিছে কিন্তু আমি নিজে কৰ্ম কৰি নিজৰ সপোনবোৰ নিজে পূৰ কৰিবলৈ চেষ্টা কৰাতহে কথা যি কি নহওক সপোনবোৰ পূৰ কৰিবলৈ মোৰ নিজৰ সপোনবোৰ পূৰ কৰিবলৈ মই সদায় আপ্ৰাণ চেষ্টা কৰি আহিছোঁ কেতিয়া পূৰ কৰিব পাৰিম সেয়া নাজানো কাৰণ মধ্যবিত্ত ঘৰ পৰিয়ালৰ সন্তান হিচাপে যেতিয়া ঘৰখনৰ দায়িত্ব আহি পৰে মূৰৰ ওপৰত নিজৰ সপোনবোৰ যেন ছাইডত ৰাখি ঘৰখন দায়িত্ব পালন কৰিবলগীয়া হয় যি কি নহওক ঘৰ দায়িত্বৰ লগতে নিজৰ সপোনবোৰতো পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব সদায় চেষ্টা কৰি যাম আপোনালোকো লগত থাকিব ছাপোৰ্ট কৰিব দেই মোৰ জীৱনৰ সপোন এটা হৈছে এয়া এইকেইটা বস্তুকেইটা হয়তো দেখি আপোনালোকে ভাবিছেই মোৰ জীৱনটো কি সপোন এটা সুন্দৰকৈ গীত গোৱাৰ এটা আশা সদায় পুহি ৰাখিছোঁ নাজানো কেতিয়াকৈ গীত বাণী বন্ধন কৰিব পাৰিম গাবলৈ পাৰিম সদায় আপ্ৰাণ চেষ্টা ভগৱানে লগ দিব আপোনালোকে মৰম দিব অনাগত দিনত আপোনালোকক মৰমৰ আৰু আশীৰ্বাদৰ হিৰত লৈ আপোনালোকৰ বাবে গীত উলিয়াই দিবৰ বাবে সদায় চেষ্টা কৰিম যি কি নহওক যেতিয়া পাৰোঁ তেতিয়াই কৰিম আৰু আজি নোৱাৰিব পাৰোঁ কিন্তু কিছু সময়ৰ পিছততো কেইবছৰমান পিছততো পাৰিম যি কি নহওক যেতিয়ালৈকে জীৱনত থাকিব তেতিয়ালৈকে প্ৰতিটো কাম কৰি যাবলৈ সদায় আপ্ৰাণ চেষ্টা কৰিম নে কি কয় ৰাইজ বস্তুকেইটা ইয়াত থৈ দিয়া বহুত দিন হ'ল এইকেইটা কাৰণ এক সপ্তাহমান হৈ গ'ল আৰু এতিয়া ভালকৈ থৈ লওঁ বহীবিলাক চাওকচোন বেচিজিল বস্তুবোৰ যেনেকৈ বেচিজিলকৈ থাকে মোৰ জীৱনত তেনেকুৱা বেচিজিলে হৈ আছে কেতিয়া চিজিল লাগিব সেয়া নাজানো যেতিয়া লাগিব লাগিব আৰু নে কি কয় সদায় বেচিজিলটো চিজিল কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু নিজে যি কি নহওক বহীকেইখন জাপি লওঁ দেই এয়া এখন আৰু কেইবাখনো বহি আছে থকাটো পিছত ওলাব ইয়াত এইখিনি মোৰ জীৱনৰ প্ৰথম ইনষ্ট্ৰুমেণ্ট গীটাৰ ভালকৈ বজাব নাজানো আৰু তথাপিতো এনেই টুং 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 টেং 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 কৰিব জানো যি কি নহওক জীৱনৰ প্ৰথম ইনষ্ট্ৰুমেণ্ট হিচাপে আজিলৈকে সাঁচি ৰাখিছোঁ দেই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ কৰ্মব্যস্ততাৰ কাৰণে কিছুমান বস্তু কেতিয়াবা আঁতৰি থাকিব পাৰে তো তেনেকৈ কাম কৰিবলৈ থাকোঁতেই বহু দিনৰ আগতে কাম কৰিবলৈ গুচি যোৱা তেতিয়াই হাৰমনিয়ামখন ওপৰত থৈ দিয়া আছিলে তো এয়া আজিলৈকে নমোৱাই নাই যি কি নহওক কেতিয়াবা সময় পালে নমাব লাগিব কাম কৰিব লাগিব সেইটো বনাব লাগিব নে কি আজি বতৰটো ফৰকাল ৰ'দ দিছে আগতে ৰ'দ দিয়া নাছিলে চ' চোতালখন ৰ'দ পৰিছে ধান অলপ শুকুৱাব আছে মায়ে কৈ থৈ গৈছে আৰু ধানখিনি শুকুৱাই থবি নহ'লে বৰষুণ দিলে নুশুকাব চ' মই ধানখিনি শুকুৱাই লওঁ দেই মোৰ ধান মেলি শুকুৱাইও হৈ গ'ল এতিয়া ভৰাবলৈ হৈ গ'ল চ' ভৰাবলৈ এখন আনি লৈছোঁ ভৰাই লওঁ আৰু দেই এইটো বেগটোৱে ভৰাব লাগিব এইখিনি ধান এইখিনি ইয়াত অলপ আছে আৰু এইখিনি নি ভৰালোগৈ এইফালে মেলিছিলোঁ যি কি নহওক ভৰাই লওঁ আৰু তাৰপিছত লগ পাই আছোঁ তো গাইছ মই এতিয়া আহিছোঁ সিহঁতৰ ঘৰত কি আছে চব যদি সোমাই যাওঁ দেই अंदर में क्या क्या होता है हट এনে ভকলি হেনো দেই যি কি নহওক আন্ধাৰত সোমাই আৰু কি আছে নেদেখা নাই লগত দেখা পোৱা বস্তু আছে তো এতিয়া ওলাই যাংগে নে কি কয় যাৰ আহে পিছে পিছে মানে ক'লে গৈ আছোঁ নাচোঁ না মানে নিজেও নাজানো য'লৈ হ'লেও গৈ আছোঁ য'ত পামেই আৰু নে জঙাই এইটো আহোমৰ পোৱালি খুব টাং আলহী আহিছোঁ আৰু হাঁহকেইটা ধুনীয়াকৈ খা খা কৈ আছে মই যতীন ইউটিউবৰ আহিছোঁ দেই
এপাৰে তামোল কাটিছে চাহপাত মানে যি কি নহওক আহি পালোঁ গন্তব্য স্থান নে কি কয় আৰু একো নকওঁ পিছতে কৈ আছোঁ নে কি তো চাওঁতে চাওঁতে গধূলিয়ে হ'ল যি কি নহওক গাটো ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ আৰু জীৱনটোৰ কথানো কি ক'ম জীৱনটোত আহি আহি এনেকুৱা এটা ঠাইত উপনীত হৈছোঁহি না ভালে আছোঁ না বেয়া আছোঁ কি হৈ আছে নিজেও নাজানো যি কি নহওক সকলোবোৰ পাহৰি জুবিনদাৰ এটি গীত অকণমান গুণগুণাবলৈ চেষ্টা কৰোঁ নে কি কয় গীটাৰখন লৈ লওঁ গীটাৰখনত কি বাজিব গীটাৰখনে জানিব আৰু মই কি গাম মই জানিম যি হ'লেও বাকীখিনি যদি ভালখিনি ল'ব বেয়াখিনি ইগন'ৰ কৰিব দেই তো গুণগুণাবলৈ চেষ্টা কৰিছোঁ দেই অকণমান যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিতে উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশৰ ৰদেও নাহাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিতে উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা থেংকছ কেনেকুৱা বোলে কমেণ্ট এটা কৰি জনাই দিব দেই চ' এইখিনিতে দিগন্তত হেৰাই যোৱা বেলিটিৰ শেষ কিৰণেও এটা কথাই কয় আৰু দি থৈ যায় এটা নতুন দিনক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই বেলেগ এটাৰ ভিতৰত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই